নমস্কাৰ বন্ধু কলা আপোনালোকে চাই আছে মিষ্টাৰ ৰূপজ্যোতি। আপোনালোকক স্বাগতম জনাইছো লেট 72 পিকল ছেকেণ্ড এপিছডলৈ। আজি মোৰ লগত উপস্থিত আছে মোৰ এজন বন্ধু। আহকচোন তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰোঁ তেওঁ বৰ্তমান কি কৰি আছে আৰু কি কৰি ভাল পায়। প্ৰথমতে তোমাৰ পৰিচয়টো তুমি নিজে আমাক জনোৱাচোন। নমস্কাৰ, মোৰ নাম বিটু বৰা, মোৰ ঘৰ লখিমপুৰ ফুলবাৰীত। কি কৰি ভাল পোৱা? মই বাঁহী বজাই ভাল পাওঁ। তেতিয়াহ'লে আমাক এটা বাঁহী শুনাবা নেকি? মই ৰাসৰ বাঁহীটোকে বজাই শুনাম। ৰাসৰ বাঁহী বুলি যে ক'লা, কি ভাওনা বাঁহী বেলেগ কি ৰাসৰ বাঁহী বেলেগ নেকি? চব একেই বাঁহী। মই এতিয়া ৰাসৰ বাঁহী বুলি ক'লো, তেতিয়া মই ৰাসৰ মজা বজাইছ। তোলে এটা চাকৰি আছিলে, তই শিক্ষা কেলে নুখোজ? অলপ কৰিলো হ'ব দে, ইয়াৰ ছেকেণ্ড পাৰ্টটো যাওঁ। তই বাঁহীটো প্ৰথম ক'ৰ পৰা শিকিলি? মই প্ৰথম মাৰ পৰা শিকিছিলো। মায়ে বাঁহী বজাব জানে নেকি? বাঁহী বজাবলৈ জানে। মায়ে মোক প্ৰথমে বাঁহী খুঁটাকেইটা ধৰিবলৈ শিকালে, তাৰপিছত বজাবলৈ শিকালে, তাৰপৰা এতিয়া পাৰিলোগে বজাব। তহঁতৰ মানে মায়ে আগতে বাঁহী বজাইছিলে ন? ভালকে নাজানো মায়ে বাঁহী বজাই। তোক প্ৰথম মায়ে বাঁহীটো শিকাইছিলে ন? তই কাৰো পৰা শিকা নাছিলে ন? তোৰ বেলেগ শিক্ষক আছিলে নি বাঁহী শিকোৱা? মই ইউটিউবৰ পৰা চাইছিলো মাজে মাজে। ইউটিউবৰ পৰা চাই শিকিলি? তোৰ ভৱিষ্যতলৈ কি হ'বলৈ মন আছে? মোৰ বিখ্যাত বাঁহী বাদক হ'বলৈ মন আছে। বিখ্যাত বাঁহী বাদক। আৰু আমি বাঁহীৰে শুনি কেইটামান শুনিম। তাৰ আগতে তোক মই শুনিম, তোক যদি কোনোবা যদি এতিয়া মাতে মানে তোৰ বাঁহী বজাবলৈ কৰবাত ধৰে, ৰাসতো হওক বা ভাওনাতো হওক, তই যাবি নাযাওঁ? বজাবলৈ যাম। যাবি ন? চাকৰিটো তই কি ভাবিছ? হ'ব দে, তই মোক পিছত কবি, পিছত লগ পাম ন, পিছত কবি। গাইছ অলপ এই লাজপ্ৰিয়া ভাওনা যে মাইকী মানুহটো নতো তাৰ হয়তো কি হ'ল হ'ব পিছত আপোনালোকক জনামি যাব নাযায়। অলপ যদি আপোনালোকে লগ পাই পইচা হ'ব নেকি? হ'ব দে, বেছি অলপ পেঙেহে লওক তাতে। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো আমি 4 নম্বৰ প্ৰশ্নলৈ এইবাৰ আমি এটা বাঁহী হৈ গ'লো। ইমানখিনি এই কথা জানিলো যেতিয়া এটা ভাল বাঁহী হৈ ওলা।
কি পেলালি নীলাকাশৰ চেঞ্চিনি গানটো বজাই নিজকে পুৰা মিলাই পেলালি ন একদম পুৰা ছোৱালী দেখিলে ৰ'বই নোৱাৰে তই বাৰু বাঁহীটো কেলে শিকিলি বাৰু কচোন নিজকে কৃষ্ণ বুলি ভবা নাইতো ভাবিছ হ'ব দে কলিটো কৃষ্ণ অলপ তেতিয়া ন আমি আমাৰ অনুষ্ঠানটো সময় আহি গ'ল যিহেতু এটা বাঁহী সুৰে সময় ভাল হ'ল যিহেতু বেছি দীঘল হ'লে বন্ধু বান্ধৱীসকলে চাই বেয়া পাব সেইটো কাৰণে এটা বাঁহী সুৰে আজি অনুষ্ঠানটো সামৰিবলৈ মই আজি নিমন্ত্ৰণটো শেষ কৰি মই টক শ্ব'টোত আহিলি তোক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু তই যোনটো ভাবিছ তই এজন বিখ্যাত বাঁহী বাদক হ'ম বুলি তই গতিকে তাকে ভগৱানৰ ওচৰত কামনা কৰিলোঁ আৰু গাইজ আপোনালোকে যদি এনেকুৱা বহুত আমাৰ গাঁৱলীয়া সমাজত পাব বহুত মানে কাম কৰি আছে তেওঁলোকে মানে বজাবও জানে গাবও জানে নাচিবও জানে এই সকলক মই এনেকৈয়ে আপোনালোকক চিনাকি কৰাবলৈ চেষ্টা কৰিম তই আজিলৈ মানে তই যে যাব নাপাৰ কিন্তু বন্ধু বান্ধৱীসকল আজি এইটোৱে আছিলে মোৰ এটা সৰু এপিছ'ড আৰু এই এপিছ'ডটো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি থ'ব আৰু এনেকুৱা যদি ভিডিঅ'বিলাক পাবলৈ বিচাৰে যদি কোনোবাই মোৰ লগত কণ্টেক্ট কৰিম বুলি ভাবিছে এনেকুৱা যদি কোনো প্ৰেৰণাদায়ক ব্যক্তিয়ে মোৰ লগত কথা পাতিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ জিমেইলটো আছে আপোনালোকে তাত মোক কণ্টেক্ট কৰিব পাৰিব আৰু আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে আহিম